নমস্কাৰ বন্ধু-বান্ধৱীসকল, অসমীয়া আহাৰ সোৱাদৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ নিমখীয়া চুজিৰ এটা খুব ধুনীয়া ৰেচিপি, যিটো খাবলৈ খুব ধুনীয়া হয় আৰু ইয়াক বনাবলৈ একেবাৰে সহজ। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নিমখীয়া চুজি বনাবৰ কাৰণে মই লৈছোঁ এইটো বাতিৰে এবাতি চুজি, এটা পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ, আলু এটা সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ, জলকীয়া দুটা মাজেৰে দুফাল কৰি কাটি লৈছোঁ, নৰসিংহৰ কেইটামান পাত লৈছোঁ, লগতে লৈছোঁ কেইটামান বাদাম আৰু কিচমিচ। এতিয়া মই চুজিখিনি ৰঙচুৱা হোৱালৈকে ভালদৰে ভাজি ল'ম। এয়া চুজিখিনি ৰঙচুৱা হৈ গ'ল। এতিয়া এইখিনি মই নমাই থৈ দিম। কেৰাহীটোত মই ৰিফাইন তেল অলপ গৰম হ'ব দিছোঁ। ইয়াৰ লগতে 2 চামুচ ঘি দিছোঁ। ঘি দিলে ইয়াৰ সোৱাদটো বহুত বেছি ধুনীয়া হয়। এতিয়া মই নৰসিংহৰ পাতকেইটা দি দিছোঁ। লগতে মিহিকৈ কাটি লোৱা পিঁয়াজখিনিও দি দিছোঁ। এতিয়া এইখিনি মই অলপ ভাজি ল'ম। এতিয়া ইয়াতে আলুখিনি দি দিম। জলকীয়াখিনিও দি দিছোঁ। নিমখ দিব সোৱাদ অনুসৰি। অলপ হালধি গুড়া দিছোঁ। হালধি অলপ কম হোৱা যেন লগাত মই আৰু অলপ দি দিছোঁ। এতিয়া এইখিনি মই ভাজি ল'ম আলুখিনি সিজালৈকে। আলুখিনি সিজি গৈছে। এতিয়া ইয়াতে মই বাদাম আৰু কিচমিচখিনি দিম আৰু এইখিনিও ভালদৰে ভাজি ল'ম। এইখিনি মোৰ ভজা হৈ গ'ল। এতিয়া মই ইয়াতে ভাজি থোৱা চুজিখিনি দি দিম। গোটেইখিনি ভালদৰে মিক্স কৰি ল'ব। এতিয়া মই ইয়াতে পানী দি দিম। মই যিটো বাতিৰে চুজি দিছিলোঁ সেইটো বাতিৰে সমান জোখত পানী দি দিছোঁ। আপুনি যিমানখিনি চুজি লয় সিমানখিনিয়ে পানী দিব, তাতকৈ বেছি নিদিব, নহ'লে জৰজৰীয়া নহয়। আৰু যদি আপুনি জৰজৰীয়া ভাল নাপায় তেতিয়াহ'লে পানী বেছিকৈ দিব। এয়া মই চেনি 1 চামুচ দি দিছোঁ। এতিয়া এইখিনি মই ভালদৰে ভাজি ল'ম যেতিয়ালৈকে এইখিনি জৰজৰীয়া নহয়। এয়া মোৰ নিমখীয়া চুজি ভাজি হৈ গ'ল। এয়া আপুনি ৰাতিপুৱা জলপান হিচাপেও বনাই খাব পাৰে, খুব ধুনীয়া হয়। ইয়াক বনাবও সহজ আৰু বহুত কম সময়ৰ ভিতৰতে কম বস্তুৰে ইয়াক বনাই ৰেডি কৰিব পাৰি। এয়া দেখিছে কিমান ধুনীয়া হৈছে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাব, লগতে লাইক শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।